মই আব্দুল আৱাল 9ৰ নৱমমান শ্ৰেণীৰ এৰাবিকৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। আমাৰ পাঠত 19 পৃষ্ঠাত আছে এক বচন বহু বচন। তাতে এক বচনৰ পৰা বহু বচন কৰিবা, বহু বচনৰ পৰা এক বচন কৰিবা। যেনেকুৱা আছে এক বচনৰ তলত মই লিখি দিছোঁ এক বচনৰ শব্দবিলাক, বহু বচনৰ তলত দিছোঁ বহু বচনৰ শব্দবিলাক, আৰু মাজত মই অৰ্থ লিখি দিছোঁ কেৱল এক বচনৰ। যেনেকৈ বেনতুন ছোৱালী, আচলতে ইয়াত হ'ব এজনী ছোৱালী। বানাতুন বহুতো ছোৱালী, এজনী মই দিয়া নাই, এটা তৰা দিয়া নাই। এইবিলাক যিহেতু ভিডিঅ' কৰি আছোঁ অলপ সংক্ষেপত ক'ম। সেইদৰে নাজমুন তৰা, নুজুমুন বহুতো তৰা, কালামুন কলম, আকলামুন বহুতো কলম, তালেবুন ছাত্ৰ, তুল্লাবুন বহুতো ছাত্ৰ, চাউবুন কাপোৰ, চিয়াবুন বহুতো কাপোৰ। অলপ মন দিবা কি বহু বচনৰ ক্ষেত্ৰত যিটো ফা কলেমা আৰু আইন কলেমা আছে তাৰ পিছত এটা হৰফিল্লত যোগ দিয়া হৈছে। ইফালেও আছে, অলপ মন দিবা। আখুন ভাই, এক ৱাতুন বহুতো ভাই। এই সেইটো হ'ল ফা কলেমা, ৱাউটো হ'ল আইন কলেমা, তাৰপিছত এটা আলিফ হৰফিল্লত যোগ দিয়া আছে। কিতাবুন কুতুবুন ইয়াত নাই, নিয়মটো মই পাছত শিকাই দিম। কিতাবুন এখন কিতাপ, কুতুবুন বহুতো কিতাপ। ৱাৰদুন গোলাপ ফুল, উৰুদুন বহুতো গোলাপ, ৰাজুলুন মানুহ, ৰেজালুন বহুতো মানুহ, বাইতুন ঘৰ, বুয়ুতুন বহুতো ঘৰ। মই পাছত আৰু অলপ লিখি দিম, তোমালোকে এইকেইটা অলপ মন দি পঢ়িবা, লিখিবা, হোৱাটছএপ জৰিয়তে মোক জনাবা।